বেক টু মাই চেনেল নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ এতিয়া যেহেতু লকডাউন চলি আছে কোভিডৰ কাৰণে সকলো মানে ঘৰতে থাকিবলগীয়া আছে কতো ওলাই মিলিও যাব পৰা নাই আৰু ঘৰতে থকাই হৈছে আৰু হেতু কাৰণে বোলো কিনো ভিডিঅ' দিওঁ আৰু চাওঁ কি দিব পাৰোঁ মানে আজি ব্লগটোত মানে কি দিব পাৰোঁ তাকে চাওঁ আৰু আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ মোৰ ভিডিঅ'টো চাই থাকিব আজিৰ ভিডিঅ'টো মৰ্নিং ব্ৰেকফাষ্টৰ পৰাই বোলো আৰম্ভ কৰোঁ দুপৰীয়াৰ লাঞ্চৰলৈকে মই এতিয়া পুৰি বনাই আছোঁ এয়া পুৰিখন ফুলি গৈছে এনেকুৱা ভাল লাগে এনেকুৱা ফুলা ফুলা পুৰি খাই পেলাই ৰাতিপুৱা মই মানে এতিয়া গোটেইবোৰ বনোৱা দেখুওৱা নাই আৰু অলপমান বনোৱা দেখাই দিছোঁ আৰু দুখনমান এয়া চব কি ধুনীয়াকৈ ফুলি গৈছে এয়া এইটো হৈ গৈছে চুনু কি কৰি আছা কেনেকৈ চলাইছা চলাব জানা পৰি যাবা এনেকৈ বাইক নচলাই পৰি যাবা মোক উঠাই নিবানে উঠো ক'ত উঠাবা সেইখিনিত উঠো এই পেলাই দিবা তুমি পেলাই দিবা নি তুমি পেলাই দিবা নি মোৰ ভয় লাগিছে নহয় নপওঁ নেকি যদি পৰি যাওঁ পৰিম নপৰোঁ তুমি নপৰা মই নপৰোঁ বহিছোঁ বাইকত ব'লা বাইকত উঠা ব'লা ফুফু মোক নিব পাৰিবা পাৰিম চলাব জানা হা বাইক চলাব জানা হা ক'ত বহিম মই বহোঁ পেলাই দিলে কি হ'ব হা যদি পৰি যাওঁ পৰি গ'লে কি হ'ব জুনুকতি মই এতিয়া বাইকত ফুৰিবলৈ যাওঁ দেই চুনুৰ লগত খেলি থাকিলে টাইমটো কেনেকৈ পাছ হৈ ধৰিবই নোৱাৰি যি কি নহওক এতিয়া লাঞ্চ বনোৱা টাইম হৈ গৈছে লাঞ্চ বনাব লৈছোঁ আৰু মই এতিয়া ডাল ফ্ৰাই কৰিব লৈছোঁ ডাল ফ্ৰাই কৰিবৰ কাৰণে মই কেইটামান দাইল লৈ লৈছোঁ আৰু এটা বিলাহী কাটি লৈছোঁ আৰু তেজপাত লৈছোঁ জলকীয়া লৈছোঁ তাৰপিছত এটা প্ৰেছাৰ কুকাৰত তেল অলপমান দি লৈছোঁ তেলখিনি গৰম হৈ অহাত মই ইয়াত এটা তেজপাত দি দিছোঁ আৰু কেইটামান গোটা জিৰা আৰু কেইটামান মানে এয়া পাঁচফোৰণ দি দিছোঁ দিয়াৰ পিছত মই বিলাহীখিনি দালিখিনি গোটেইখিনি দি একেলগে ভাজি লওঁতে মানে অকণমান নিমখ আৰু পৰিমাণটো চাই পেলাই অকণমান নিমখ হালধি দি পেলাই এইখিনি আৰু ভাজি আছোঁ এইখিনিতো চবেই জানে আৰু তথাপিও অকণমান আৰু কৈ দিছোঁ আৰু মই তাৰপিছতে এইখিনি আৰু মই এটা পানী অকণমান জোখমতে দি পেলাই এটা চিটি মাৰি দিলোঁ আৰু তাৰপিছতে এইখিনি হৈ গৈছে দালি অকণমান লৰাইও দিছোঁ দাইলখিনি হৈ গৈছে তাৰপিছত ইয়াত মানে এটা বস্তু দিম এতিয়া মানে এতিয়া নৰসিংহৰ কুমলীয়া পাত কেইটামান দি দিছোঁ এইটো দিলে মানে টেষ্টটো ধুনীয়া গোন্ধটো ধুনীয়া আহে দেখিছে নাই ভাপটোৱে গোটেই কেমেৰাটো ব্লাৰ কৰি দিছে গৰম ভাপটোৱে আহি পেলাই ইয়া মোৰ ডাল ফ্ৰাই ৰেডি হৈ গৈছে নাজানো আৰু দেই শিকিহে আছোঁ বনাবৰ কাৰণে ভালেই হৈছিলে পিছে দেই খাবলৈ আৰু এতিয়া মই কেইটামান নৰসিংহৰ পাত লৈ লৈছোঁ কুমলীয়া পাত কেইটামান নৰসিংহ পাতৰ মই এতিয়া বৰা বনাব লৈছোঁ নৰসিংহ পাতৰ বৰা খাবলৈ সঁচাকৈ ধুনীয়া হয় মানে আৰু মই তাৰ কাৰণে মানে বেচনৰ বাটাৰ তৈয়াৰ কৰি লৈছোঁ বেচন আৰু অকণমান বেকিং পাউডাৰ দি লৈছোঁ আৰু তাত নৰসিংহ পাতটোকে বাটাৰখিনিত মানে দি পেলাই বেচনৰ বাটাৰখিনি নৰসিংহৰ পাতটো ধুনীয়াকৈ সানি লৈছোঁ বাটাৰ যাতে বেচনখিনি নৰসিংহৰ পাতত লাগি যায় তাৰপিছতে এখন কেৰাহী লৈছোঁ কেৰাহীখনৰ মানে তেল গৰম কৰি তেনেকৈ এটা এটাকৈ নৰসিংহ পাতটো এনেকৈ বনাই গৈছোঁ চক এইখিনি সঁচাকৈ বহুত মানে ক্ৰিস্পি আৰু বহুত ধুনীয়া হয় খাবলৈ মানে খাই সঁচাই বহুত ভাল লাগে মই আৰু এটা বনাইছোঁ এনেকৈ মানে মই কেইবাটাও বনালোঁ এনেকৈ মানে এটা এটাকৈ মানে মই কেইবাটাও বনাই গ'লোঁ এতিয়া মই মানে গোটেইখিনি আৰু দেখুৱাই দিয়া নাই আৰু গোটেইখিনি দেখুৱাই থাকিলেতো বহুত টাইম গুচি যাব মই যদি
এটাকে যদি বনোৱা যদি দেখুৱাই গৈ থাকো বহুত টাইম ইনে গুচি যাব হেতু কাৰণে মই ইনে দুটামান আৰু বনাই পেলাই দেখুৱাইছো খাই হসকে বহুত ধুনিয়া একদম মচমচিয়া লাগে মানে খাই পেলাই এয়া চব একদম ৰেডি হৈ গৈছে ইমান ধুনিয়া লাগিছে দেখাতে ইমান ধুনিয়া লাগিছে চব খাবলৈ ইয়াত বহুত টেষ্ট হয় মানে এখিনি বহুত ক্ৰিস্পি এয়া চব ৰেডি হৈ গ'ল খাবৰ কাৰণে তাৰ পিছতে মই এতিয়া মাছ ফ্ৰাই কৰিছো পুঠি মাছ হা পুঠি মাছ ফ্ৰাই কৰিছো পুঠি মাছখিনি ফ্ৰাই কৰিছো মচমচিয়াকে একদম ফ্ৰাই কৰি লৈছো ৰঙাকে এনেকে খাই ভাল লাগে মানে তাৰ পিছত মই এতিয়া চিকেন লৈছো লোকেল চিকেন আৰু লাই শাকৰ সৈতে বনাব লৈছো বহুত টেষ্ট লাগে মানে টেষ্টি হয় মানে লোকেল চিকেন লাই শাকৰ সৈতে বনাবলৈ এইটো ৰেচিপিটো ইমান দেখুৱাই নাথাকিলো আৰু মই জাস্ট বনাই হোৱাৰ পিছত মানে অকমান আৰু কেৰাহীখনতে দেখুৱাই দিছো আৰু এনেকে চব কি ধুনিয়া এটা কালাৰ আহিছে ইয়া লাই শাক লোকেল চিকেন লাই শাক দি খাবলৈ কি ধুনিয়া লাগে তো হেতু আসলে আজিৰ ভিডিও আশা কৰো আপোনালোকে মোৰ ভিডিও চাই ভাল পালে যদিহে মোৰ ভিডিও চাই আপোনালোকে ভাল পালে তেহলে মোৰ চেনেলটো লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ নতুন ভিডিওৰ সৈতে নটিফাই হৈ থাকে তো আজিলে আহিছো নেক্সট আৰু অন্য এটা ভিডিওৰ সৈতে আপোনালোকৰ মাজলৈ মই পুনৰবাৰ আহিম বাই বাই টেক কেয়াৰ লাভ ইউ